ইতিমধ্যে আপোনালোকে গম পাইছে যে গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীত লাচিত ঘাটত এখন নাটক প্ৰদৰ্শিত হৈছে আৰু তাত অভিনয় কৰিছিলে আংগুলতা ডেকাই। আংগুলতা ডেকাই ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰা এটি পষ্টত লিখিছে, বৰলুইতৰ বৌদি জলৰাশিক সাক্ষী কৰি গুৱাহাটীৰ লাচিত ঘাটত পুনৰবাৰ তয়াময়া ৰণত নামিল মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত মহাপৰাক্ৰমী আহোম সেনা। একবিংশ শতিকাৰ আজিৰ সময়ক সাক্ষী কৰি বৰলুইতৰ বুকুত পুনৰবৃত্তি ঘটিল ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ। লাচিত ঘাটৰ মুক্তাংগনত হাতী, ঘোঁৰা আৰু লুইতৰ বুকু ভেদি নাৱত উঠি মহাপৰাক্ৰমী লাচিতৰ সৈন্য জঁপিয়াই পৰিল মোগলৰ বিশাল দুৰ্গত। মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী উপলক্ষে প্ৰজ্ঞাৰ উদ্যোগত কালি সন্ধ্যা গুৱাহাটীৰ লাচিত ঘাটৰ মুক্তাংগনত মঞ্চস্থ হোৱা ৰেপাৰেটৰীৰ নিবেদিত লাচিত বুৰঞ্জী লিখা তৰোৱাল শীৰ্ষক নাটকখনিত বীৰ লাচিত বৰফুকনৰ পত্নী আহোম ৰমণীৰ বীৰত্ব, সাহস আৰু ত্যাগৰ নিদৰ্শন জনমানসত উপস্থাপনৰ হেতু নাটকত সংযোজিত এটা কাল্পনিক চৰিত্ৰ তথা এগৰাকী স্বাভিমানী আহোম ৰমণীৰ ৰূপত অভিনয় কৰিবলৈ পাই অত্যন্ত গৌৰৱান্বিত হৈছোঁ। কালি সন্ধ্যা লাচিত ঘাটত মঞ্চস্থ হোৱা লাচিত বুৰঞ্জী লিখা তৰোৱালৰ অভিজ্ঞতাই সুকীয়া আছিল। ৰাইজৰ অভূতপূৰ্ব উপস্থিতি আৰু সঁহাৰিয়ে আমাক অভিভূত কৰি তুলিছিল। শিলডল ভাঙি আহিল লাচিত ঘাটত সমবেত দৰ্শক ৰাইজে আমাক দিয়া মৰমে আমাক বাকৰুদ্ধ কৰি তুলিছিল। ৰাইজৰ এই অকৃত্ৰিম মৰম আৰু আশীৰ্বাদ আমাৰ বাবে প্ৰেৰণাৰ উৎস। প্ৰতিগৰাকী দৰ্শক ৰাইজক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।